Assamese story. Superhit Assamese story. সময় হ'ল পুনৰ এটি লাভ ষ্টৰীৰ। মই ধোন পুনৰ এটি লাভ ষ্টৰীলৈ আপোনালোকৰ কাষ চাপিলোঁ। আহক তেনেহ'লে ষ্টৰীটো আৰম্ভ কৰোঁ। মিকাৰ কোমল আৰু উষ্ণ দেহৰ পৰশত মই বেছি সময় থাকিব নোৱাৰিলোঁ। 20 মিনিটমান কৰাৰ পিছত পানী ওলাই গ'ল। সঁচাকৈ তাইৰ দেহৰ মাদকতাত মই সকলো পাহৰি গ'লোঁ। পানী ওলাবৰ সময়ত মূৰডাল উলিয়াই আনিবলৈও পাহৰি গ'লোঁ। গোটেই পানী ভিতৰত ঢালি দিলোঁ। তাই কেকাই কেকাই মোৰ হান খাই আছিল। পানী এৰিও মূৰডাল তাইৰখনৰ ভিতৰতে সুমুৱাই থলোঁ। সেয়ে তাইৰ মুখেৰে একো কথা ওলোৱা নাছিল। কেৱল চকু, নাক, মুখ কুচাই মুখেৰে মাত্ৰ শব্দ কৰিহে আছিল। তাইৰ ধুনীয়া মুখখনৰ বগা গাল দুখন চিলিকি চিলিকি জিভাৰ পানীৰে পানী পানী কৰি পেলাইছোঁ। মোৰ বস্তুডাল তাইৰ খলত সোমাই থকাৰ যন্ত্ৰণাত তাই চকুৰে ধোঁৱা ধোঁৱা দেখি আছে। মই তাইৰ দুয়োটা ওঠ চুপিব ধৰিলোঁ। ওঠ দুটা টানি টানি দীঘল দীঘলকৈ বৰ মজাৰে চুহিলোঁ। তাই মোৰ পিঠিত আঁচুৰি থাকিল। তাইৰখনৰ ভিতৰত থকা মূৰডাল আৰু ভয়াৱহ হৈ পৰিল। মই কঁকালখন লাহে লাহে তল ওপৰ কৰিব ধৰিলোঁ। তাই লগে লগে মুখেৰে আহ উহকৈ চিঞৰিব ধৰিলে। এইবাৰ আগতকৈও বেছি জোৰ জোৰকৈ মই থাপচ থাপচকৈ গোটেইডাল সুমুৱাই তাইৰ মুখত চৰম সুখ দি থাকিলোঁ। পিছে তাইৰ মুখৰ পৰা ওলোৱা শব্দবোৰ আৰু চিঞৰ বন্ধ হ'ল। তাইৰ মুখখন লৰাই দেখিলোঁ তাই বেহুচ, কিন্তু মই পানী নোলোৱালৈকে বেহুচ হোৱা সত্ত্বেও কৰিয়েই থাকিলোঁ। পানী নুনুখনৰ ভিতৰতে ঢালি মূৰডাল যেতিয়া উলিয়াই আনো, তাই মূৰটো দাঙি আহ বুলি দীঘলকৈ নিশ্বাস এৰিলে আৰু শুই পৰিল। তাইৰ গাটো লৰাই দিলোঁ। তাই চকু মেলি মোক ক'লে মই মৰি যোৱা যেন পালোঁ। তাইৰখন আঙুলিৰে চুই তাই ক'লে যে তেজ। মই এতিয়াহে দেখা পালোঁ। তাইৰখনত দুটোপালমান তেজ ওলাইছে। মই তাইক ক'লোঁ একো নহয়, ব'লা বাথৰুমত ধুই ল'বা। তাই বাথৰুমলৈ খোজকাঢ়ি যাব নোৱাৰোঁ বুলি ক'লে আৰু ক'লে বিষত মই থাকিব পৰা নাই। এই বুলি কৈ তাইৰখনৰ পাহি দুটা আঙুলিৰে মেলাজেপা কৰিব ধৰিলোঁ। মই তাইৰ বগৰী দুটা চুহিবও ধৰিলোঁ আৰু মুখখনত হেঁপাহ পলুৱাই চুম খালোঁ। তাই সাৱটি বুকুৰ মাজত লৈ শুই থাকিলোঁ। বৰ ভাল টোপনি আহিল। ৱাইফৰ কথা অলপো মনলৈ নাহিল। তাইক অইন নাৰীৰ লগত কোনো সম্পৰ্ক নকৰোঁ বুলি কথা দিছিলোঁ, কিন্তু তাইয়ে মোক অন্য ছোৱালীৰ ওচৰ চাপিবলৈ বাধ্য কৰালে। ৰাতিপুৱা শুই উঠিলোঁ। মিকাই এতিয়াও শুই আছে। কাম কৰা তিৰোতাজনী আহি কলিং বেল বজালে। মই অলপ তললৈ গৈ খোজকাঢ়িব ল'লোঁ। কেতিয়াবা মোৰ কাষে কাষে, কেতিয়াবা মোৰ আগে আগে, কেতিয়াবা মোৰ পিছে পিছে এজনী বৰ ধুনীয়া তিৰোতাই খোজকাঢ়ি আছে। সঁচাকৈ সৰগৰ অপশ্বৰী সদৃশ। তিৰোতাজনী আন কোনো নহয়, আমাৰ ফ্লেটৰ কাষৰ ফ্লেটটোৰ তিৰোতা। তাইৰ লগত কথা পাতি পাতি সদায় ৰাতিপুৱা প্ৰায় এমাহমান খোজকাঢ়িছিলোঁ আৰু এদিন মোৰ ফ্লেটলৈ মাতি কামটোও কৰিছিলোঁ। পিছে ৱাইফৰ লগত মোৰ সম্পৰ্কৰ কথা গম পাই মোৰ লগত কথাই নপতা হ'ল তাই। তিৰোতাজনীৰ নাম ৰীণা, বৰ ধুনীয়া। মই তাইক পিছে মাতিবলৈ সাহস নকৰিলোঁ। আৰু এদিন এনেদৰে লগ পাই মাত লগাইছিলোঁ। তাই কিন্তু চিধাই লিফ্টেৰে ওপৰলৈ উঠি গৈছিল। সেয়েহে তাইৰ খামুচীয়া কঁকালখন আৰু টপিনা দুখন পিছফালৰ পৰা চাই চাই খোজকাঢ়ি কাঢ়ি থাকিলোঁ। মোৰ আগে আগে খোজকাঢ়ি থকা ৰীণাই এবাৰ মোলৈ ঘূৰি চালে। তাই মোৰ মাত্ৰ 10 হাত মান দূৰত আছে। তাই ঘূৰি চোৱাত অলপ সাহস পাই মই মাত লগালোঁ, গুড মৰ্ণিং। তাই অলপ বেগাই খোজকাঢ়িলে। ময়ো তাইৰ সমানে সমানে খোজকাঢ়ি তাইৰ গাৰ ওচৰ চাপিবলৈ চেষ্টা কৰিলোঁ। মই বেগাই গৈ তাইৰ কাষ চাপি তাইক ক'লোঁ মই তোমাক বহুত মিছ কৰোঁ। তাই ক'লে আপোনাৰ কাম কৰা তিৰোতাজনীয়ে মোক সকলো কথা খুলি কৈছিল, গতিকে মোক আৰু আমনি নকৰিব। তাই মোক আগতে তুমি বুলি মাতিছিল। বয়সতো মোতকৈ তাই ডাঙৰ, কিন্তু আজি যে আপুনি বুলি মাতিলে। তাই মোৰ লগত সম্পৰ্ক গভীৰ কৰিব বিচৰা নাই নেকি? তাকে বুজালে নেকি? খোজকাঢ়ি যেতিয়া ওপৰলৈ আহিলোঁ, মোবাইলটো চাই দেখিলোঁ মোৰ নিউ ৱাইফৰ দুবাৰ ফোন আহিছে।
মই কল বেক কৰিলোঁ। তাই কিন্তু ৰিচিভ নকৰিলে। হয়তো কিবা কামত ব্যস্ত থাকিবও পাৰে। ৰাতিপুৱাৰ সময়, সেয়ে দ্বিতীয়বাৰ ফোন নকৰি ফোনটো লগতে ৰাখি মিকাৰ ওচৰ পালোঁ। তাই বাথৰুমৰ পৰা গা ধুই ওলাই আহিছে মাত্ৰ। টাৱেল এখনেৰে তাইৰ নুনুখন ঢাকি ৰাখিছে আৰু মোৰ এটা স্পৰ্টিং পিন্ধিছে। ৱাইফৰ কাপোৰ আছিল যদিও তাই পিন্ধা নাই। মোক দেখি তাই গুড মৰ্ণিং বুলি ক'লে। ময়ো মৰ্ণিং বুলি কৈ তাইৰ ওচৰলৈ গৈ তাইৰ কঁকালত 2 হাতেৰে মেৰিয়াই ধৰিলোঁ। তাইও 2 হাতেৰে মোৰ গলত মেৰিয়াই ধৰি ক'লে, যি কৰা কৰা, তোমাৰ ইচ্ছা, কিন্তু প্লিজ মাৰণ নিদিবা। মোৰ অৱস্থা একেবাৰে বেয়া। মই তাই পিন্ধি থকা টাৱেলখন টান মাৰি খুলি দিলোঁ। তাই মোৰ গাত লাহেকৈ থাপৰ এটা দি ক'লে, ৰাতিয়েই আধামৰা কৰিছে, এতিয়া এইখন বন্ধ। দৰকাৰ হ'লে বগৰী দুটা টিপি টিপি ওলমাই দিয়া। কৰিবৰ পিছে মোৰো মন নাই। এইমাত্ৰ ধুই অহা নুনুখনত বহি চুম এটা খালোঁ। তাই প্লিজ ন' বুলি মোক বাধা দিলে। থিয় হৈ এইবাৰ এটা বগৰী মুখত ভৰাই পৰম তৃপ্তিৰে চুহিব ধৰিলোঁ। তাইও গেঙনি কৰিব ধৰিলে। এনেতে ফোনটো ৰিং হোৱাত ৰিচিভ কৰিলোঁ। এখন হাতেৰে ফোনটো ৰিচিভ কৰি আনখন হাতেৰে তাইৰ কঁকালত মেৰিয়াই ধৰি মই বিচনাত বহিলোঁ আৰু তাইকো মোৰ কোলাত বহুৱাই ল'লোঁ। ফোনটো ৱাইফে কৰিছে। মই হেল্ল' বুলি কোৱাত তাই সুধিলে, কি কৰি আছা? মই ক'লোঁ, জাষ্ট শোৱাৰ পৰা উঠিলোঁ। তুমি? তাই ক'লে, মই কি কৰিছোঁ বাদ দিয়া, তোমাৰ লগত কোন আছে? তাইৰ প্ৰশ্নত মই থতমত খালোঁ আৰু সাধাৰণভাৱে ক'বলৈ চেষ্টা কৰিলোঁ, মোৰ লগত কোন থাকিব? মেটজনী পাকঘৰৰ কাম কৰি আছে আৰু মই বেডৰুমত লেপটপত অফিচৰ কাম এটা কৰি আছোঁ। তাই এইবাৰ নাটকীয় স্বৰত সুধিলে, সঁচানে? মই তাইক এইবাৰ সেমেকা মাত এটা উলিয়াই ক'লোঁ, তুমি মোক সন্দেহ কৰিছা। তোমাৰ কাৰণে মই অধীৰ হৈ ৰৈ আছোঁ। কেতিয়া আহিবা? কেতিয়া মই তোমাক কাষত পাম? তাই ৰুক্ষ মাতেৰে ক'লে, ইমান ধুনীয়া ছোৱালী এজনী কাষত থকাৰ পিছতো মোৰ কথা মনত পৰিছে বুলি জানি ভাল লাগিল। ডাৰ্লিং, থেংক ইউ ছ' মাছ। তাই ফোনটো কাটি দিলে। মই তৎক্ষণাত আৰু কল কৰিলোঁ আৰু ভাবিব ধৰিলোঁ, ইমান ধুনীয়া ছোৱালী এজনী লগত থকা বুলি ইমান বিশ্বাসত কেনেকৈ ক'ব পাৰে? ফোনটো ৰিচিভ কৰি মাত্ৰ এটাই শব্দ ক'লে, ৱেইট, আৰু কাটি দিলে। মই চিন্তিত হ'ব ধৰিলোঁ। মেটজনী মিকাক দেখা পাই ৱাইফক ফোন কৰি ক'লে নেকি মিকাৰ কথা? নাইবা এনেকুৱাও হ'ব পাৰে যে আমাৰ ওপৰত নজৰ ৰাখিবলৈ ৱাইফে মেটজনীক মোৰ পিছত লগাই থৈ গৈছে। যদি সঁচাকৈয়ে কাম কৰা তিৰোতাই ৱাইফক মিকাৰ লগত ৰাতি থকা বুলি লগাইছে, তেতিয়াহ'লে মেটজনীৰ তলৰখন মই দুফাল কৰিম। এনেকৈ ভাবি ভাবি মনটো হিংস্ৰ কৰি তোলাৰ সময়তে হোৱাটছআপত মেছেজ অহাৰ শব্দ শুনিলোঁ। ফাল্টু মেছেজ ইগন'ৰ কৰি ৱাইফক আৰু ফোন কৰিলোঁ। তাই ৰিচিভ কৰি হোৱাটছআপত কিবা দিছোঁ চাই লোৱা বুলি কৈ ফোনটো কাটি দিলে। হোৱাটছআপ খুলি মেছেজ চালোঁ। দুটাচোন ভিডিঅ' পঠিয়াইছে তাই, এটা 20 মিনিট আৰু এটা 1 মিনিটৰ। 1 মিনিটৰ ভিডিঅ'টো ক্লিক কৰি দিলোঁ। ভিডিঅ'টো যেতিয়া চালু হ'ল, মোৰ মুখখন মেল খালে। চকু দুটা যেন ওলাই আহিল। যোৱা ৰাতি মিকাৰখন চেলেকি থকাৰ ভিডিঅ', য'ত মোৰ আৰু মিকাৰ মুখ দুখন স্পষ্টৰূপে দেখা পোৱা গৈছে। কি ঘটি আছে? কি হৈ আছে? মইচোন একো ধৰিব পৰা নাই। আমাৰ গোপন মুহূৰ্ত ভিডিঅ' তাই কেনেকৈ পালে? মই 20 মিনিটৰ ভিডিঅ'টো চালোঁ। সেই ভিডিঅ'টো যেন এখন চিনেমাহে। তাত মিকাক থাপাচ থাপাচকৈ কৰি থকা দৃশ্য দেখি মোৰ ভয়ত নে লাজত হাত ভৰি কঁপি ধৰিলে একো ধৰিবই নোৱাৰিলোঁ। বেডৰুমৰ পৰা মিকাৰ সৈতে ওলাই আহিলোঁ আৰু ৱাইফক ফোন কৰিলোঁ। ৰিচিভ কৰিয়েই তাই ক'লে, বিয়াৰ পিছত সলনি হোৱাৰ কথা আছিল। এনেকৈ সলনি হ'বা বুলি মই ভবা নাছিলোঁ। মই তাইক সুধিলোঁ, তুমি ভিডিঅ' দুটা কেনেকৈ পালা? প্ৰথমতে সেইটো কোৱা। তাই ক'লে, ভিডিঅ' কেনেকৈ পাইছোঁ, তোমাক কিয় লাগে? মই আৰু তোমাৰ লগত নাথাকোঁ। মই তাইক সুধিলোঁ, তুমি মোৰ লগত কিমান দিন আছা? বিয়াৰ পিছদিনাই তুমি গুচি গ'লা। লগত যদি থাকিবই নোৱাৰা, বিয়া কিয় হৈছিলা মোৰ লগত? তাই ক'লে, মই এতিয়া তোমাৰ একো কথাই নুশুনো। মোক ডিভোৰ্চ লাগে। তোমাৰ লগত মোৰ আৰু একো সম্পৰ্ক নাই। ষ্টৰীটোৰ ছেকেণ্ড পাৰ্ট অতি সোনকালে আহি আছে। আৰু এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্টৰ বাবেহে বনোৱা হৈছে। কোনেও যাতে নিজৰ গাত পাতি নলয়।
This video is only for entertainment. হেল্ল' এভৰিৱান, আপোনালোকে শুনি আছিলে আছামিজ ষ্টৰী। এই চেনেলত আগবঢ়োৱা প্ৰতিটো ষ্টৰী হৈছে কাল্পনিক। কেৱল মাত্ৰ আপোনালোকৰ মনোৰঞ্জনৰ বাবেহে এনেধৰণৰ ষ্টৰী আগবঢ়োৱা হয়। যদিহে ষ্টৰীটো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজত চালে পেজখন ফ'ল' আৰু যদিহে আপুনি ইউটিউব চেনেলত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আজিলৈ আহোঁ তেন্তে পুনৰবাৰ লগ পোৱাৰ প্ৰমিছ হয়।